Hello guys, welcome to Axom Legend. Aji blog to dhamaka hobo guys. To amar channel apnalok সকলোকে স্বাগতম জানাইছো আৰু এতিয়া আমি যাম আজি Bogamati সাইকেল লৈ যাম তো এইবোৰ সাইকেল চাওক ৰিতুল ভাই আছে সাইদুল ভাই আছে মুজাবিল ভাই আছে তো আমি ৰাইডটো আৰম্ভ কৰো এতিয়া ৰাতিপুৱা 6টা বাজিছে আমি আহি পালো এতিয়া পামে আমি গোৰেশ্বৰ পাম তো হেৰিটা যাই আছে আমাৰ লগ আৰু আমি যাই আছো সাইদুল ভাই আৰু মই আমি তি গোৰেশ্বৰ পাম তো বলক আমি এতিয়া আমি গোৰেশ্বৰ আহি পালো এতিয়া গোৰেশ্বৰত এতিয়া অলপ খাওঁ পৰঠা খাওঁ তো গাইজ এতিয়া আমি পৰঠা খাওঁ খোৱা হ'ল এতিয়া আমি বলক ৰাইড কৰোঁ আমি টাইমন ভাগ লগ পালোঁ এতিয়া 2 নম্বৰ ভোগপুৰ পাইছোঁ এতিয়া যাই আছোঁ টাইমন ভাই কিবা এটা কোৱা ভাল লাগিল ইহঁতক চাই কাৰণে আৰু অলপ আগবাঢ়ি যাই থাকিব পাৰে সেইটো আমি কামনা কৰোঁ তো আহো চাব পাৰে আমি এতিয়া ক'ত আছোঁ জেগাৰ নাম জানা নাজনো গাইছ দেখুৱাই দিয়া এইখন চাওক কি ডাঙৰ চাহ বাগান চাহপাত ছিঙি আছে চাহৰ বাগান নৰ মাজে মাজে আৰু আমি চাওক গাইছ চাহ বাগানে চাহ বাগান গাইছ আমি নাও কটা পালোঁ ফাইনেলি নাও কটা এই হয় নাও কটা গাইছ এই হ'ল নাও কটা গাইস এ চাওক আপোনালোকে এটা নিজে আহিলে গম পালে হয় কি ভিউ গাইস কি ভিউ এই জুই উঠি গেলি আৰু কাম না আৰু গাইছ মল্লু আৰু আমি ক'ত আজি চুইচ গেট পালো কুকলেৰ এতিয়া আমি যাম বগামাটিত বগামাটি হে চাওক কলৰ বাগান কলে কল ভিতৰত গেলিতো আৰু কলে কল ভিতৰত বহুত দীঘল গাইছ আমি ফাইনেলি আহি পালোঁ বাঙালীপাৰা এতিয়া আমি ষ্টিং বিচাৰি আছোঁ ষ্টিং খাই লওঁ খাই পেলাই যাওঁ আমি বগামাটি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি 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 ফাইনেলি আহি পালো আমাৰ লক্ষ্যস্থান বগামাটি আহি পালো এতিয়া বাজিছে 11টা বাজিব আৰু 10 মিনিট আছে এই চাওক বগামাটি চাওক এই চাওক বগামাটি এতিয়া কাপোৰ খুলি ল'লো এতিয়া আমি অলপ এনজয় কৰিম গাই চাওক গাই সিহঁতে বহি আছে আমি এতিয়া বগামাটিত আছোঁ আৰু আপোনালোকক এতিয়া ভিউবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আমি জিৰালোঁ অলপ সময় আৰু ঘৰৰ পৰা কিবা টিফিন আনিছিলোঁ সেইবোৰ খালোঁ এতিয়া আমি যাম ওপৰত এটা বুদ্ধদেৱ মন্দিৰ আছে সেইটো আপোনালোকক দেখাই আছোঁ তো বলক ঢালি দিলা প্ৰেমৰে খুবা লাহে লাহে বাঢ়িছে তোমালৈ জানা মৰমৰে নৈ তুমি মোৰ গাইছ অৱস্থা একদম কাহিল চবৰে নৰো
গাইজ ওপৰত যাওঁ বলক আপোনালোক কৈছোঁতে যাবতো লাগিবই গাইজ আমি যামেই আমি ইমান দূৰ আহিছোঁ এইখিনি কি গাইজ এইটো চাওক কিমান ডাঙৰ গাইজ কিমান ডাঙৰ এইটো গাইজ এতিয়া আমি ওপৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ বগামাটি তো চাওক কি ধুনীয়া নাজাৰা গাইজ কি ধুনীয়া নাজাৰা পাহাৰৰ মাজত গাইজ ক'বলৈ আৰু ভাষা নাই চাওক এয়া ইফালে পিকচাৰ আছে এইবিলাক চাওক তো গাইজ পানীবোৰ চাওক আৰু এনজয় উপভোগ কৰক পাহাৰৰ মাজে মাজে পানী আৰু এইডাল যি কিবা এটা ৰছীডাল মোৰ কেমেৰাত বন্দী হ'ব পৰা নাই এনেধৰণৰ পৰিৱেশ মই মোবাইলতে গোটেইখিনি কভাৰ কৰিব পৰা নাই বনৰীয়া হাতী বহুত আছে আমি হাতীৰ ভয়তে আহিলোঁ হাতী কিবা কৰিলে আমি শেষ এইবোৰ ভিউ চাওক আমি আহিলোঁ অকণমান জিৰালোঁ ফুৰিলোঁ অকণমান এতিয়া আমি এই দুডাল কিনিলে মোজামিল পাই আমি কিবা এটা খাই লওঁ ইয়াত এতিয়া বহোঁ আমি পৰঠা বিচাৰিছোঁ পৰঠা নাই এতিয়া চাওমিন খালোঁ আৰু ঠাণ্ডা খালোঁ খোৱা নাই চাই এতিয়া আমি যাওঁ উঠো খাৱা লোৱা হ'ল পইচা দিওঁ আৰু খোৱা লোৱা হ'ল এতিয়া আমি ইয়াৰ পৰা যাওঁ বগামাটি বাই বাই এতিয়া আমি ঘৰত যাম ঘৰত মানে আৰু পাৰ্ক দেখাব আছে আপোনালোকক পাৰ্কখিনি দেখুৱাই আমি ঘৰত যাম আৰু তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব বগামাটিৰ গেটখন এইখন এৰি দিম আৰু আমি সেইখন বনাই আছে গাইজ তো আমি আহিলোঁ ফিল্ডৰ ৰাস্তাখিনি তো গাইজ এইখন গেট বনাই আছে আহিলোঁ চাহৰ বাগানত এইবোৰ চাহ চোৱাক আপোনালোকে চাওক কি ধুনীয়া ধুনীয়া চাহৰ বাগান ইফালে আছে জিকা আৰু ফুলৰ খেতি ইফালে কি চাহৰ বাগান এই চাহ মই দেখাই নাছিলোঁ আজি মই প্ৰথম দেখিলোঁ হাতেৰে প্ৰথম চুলোঁ এনেকৈ এই চাহৰ বাগানত আজি প্ৰথম আহিছোঁ গাইজ তো আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ সেইকাৰণে ব্লগটোত চাহৰ বাগানখিনি তুলি লৈ যাওঁ আপোনালোকক কৈছিলোঁ নহয় যে আমি এখন পাৰ্ক দেখাম তো ফাইনেলি আমি আহি গ'লোঁ পাৰ্কত চাই দিলে কিবা চাই আছে কি ধুনীয়া ধুনীয়া ভিউ কি ধুনীয়া ধুনীয়া চাৰিওফালে গছ আছে আৰু এইখিনি মাজৰ ঠাইখিনি খালী আছে দেখোন আৰু কি ধুনীয়া ধুনীয়া এইবোৰ চাওক গাইজ তো গাইজ চাব পাৰে কি ধুনীয়া দৃশ্য হয় এই সেইবিলাক গছ আৰু আমি আগলৈ যাই থাকোঁ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব গাইজ মনোমোহা দৃশ্য তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে
তো গাইস মুজামিলক চাওক ক'ত দিছ সৰু চলি বস্তু তাত মাৰবো নাম তাড়াতাড়ি কুব ফুৰাতে এ আমাৰ চাইডিলটো আই য'তেই না তাতে তাৰমানে ফাল্টু কৰবোই সৰু চলি বস্তু না এতিয়া খাই লওঁ 2010 ফাইনেলি গাইস এইটো মুজামিলে লৈ আহিলে মাৰিচুল ভাই কিবা ক'ব গাইছ বহুত ভাগৰ লাগিছে গাইছ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু যদি কোনোবা চেনেলটো প্ৰথম আহিছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু প্ৰেছ দ্য বেল আইকন তো গাইস বাই বাই গাইছ জয় অসম কৰি দিব গাইস আপোনালোকৰ কাৰণে আমি আজি বগামাটি গ'লো 105 কিলোমিটাৰ চাইকেল আপ ডাউন চাইকেল লৈ